এবাৰ নিৰ্বাচনত বিজেপি কেনেকৈ ভাগ ল'ব বুলি ভাবে ছাৰ? বিপুল ভোটত আমি ধেমাজি সমষ্টিত জয়ী হ'ম আৰু অসমতো আমি জয়ী হ'ম। অসমত চৰকাৰ গঠন হ'ব। আমি আজি নিৰ্বাচনী প্ৰচাৰ আমি সামৰিলোঁ। গোটেই সমষ্টিত নিৰ্বাচনী প্ৰচাৰ ৰখাই সৰ্বাত্মক সমৰ্থন লাভ কৰিছোঁ জনসাধাৰণৰ আৰু সেইকাৰণে বিশাল ব্যৱধানত আমি জয়লাভ কৰিম। গঠবন্ধনবিলাকে কৈছে যে বিজেপিক অসমৰ পৰা আঁতৰাই দিবলৈ বিচাৰিছে, তাত কি ক'ব আপুনি? তেওঁলোকেহে নিজে নাইকিয়া হৈ যাব আৰু তেওঁলোকে একচুৱেলি নাইকিয়া হৈ নাযায়, লাজ পাই বহুত দিন ঘৰৰ পৰা নোলাব। গতিকে কাৰণ এনেকুৱা শোচনীয় পৰাজয় হ'ব যে তেওঁলোকে মুখ দেখুৱাবলৈ লজ্জাবোধ কৰিব। কিমানমান ভোটত জয়ী হ'ব বুলি ভাবে আপুনি? আমাৰ লগততো তেওঁলোকৰ প্ৰতিদ্বন্দ্বিতা একো হোৱা নাই। ইয়াত কংগ্ৰেছ, অসম জাতীয় পৰিষদ, আমাৰ লগত কোনো প্ৰতিদ্বন্দ্বিতা হোৱা নাই। সিহঁত দুটাৰ মাজত তেওঁলোকৰ মাজতে প্ৰতিদ্বন্দ্বিতা হৈ আছে। ছেকেণ্ড কোন হ'ব, থাৰ্ড কোন হ'ব, সেইটো লৈ পেলাই, কাৰণ ভৱিষ্যতৰ কথা আছে। আমাৰ লগত প্ৰতিদ্বন্দ্বিতা নহয়, বহু ভোটৰ 50,000ৰো অধিক ভোটৰ ব্যৱধানত আমি জিকিম। এবাৰ যদি বিজেপি আকৌ চৰকাৰ গঠন হয়, তেলসমূহৰ দাম কমিব নকমিব? পেট্ৰল, ডিজেল বিভিন্ন ধৰণৰ। নাই, এইটো কেতিয়াবা কমে, কেতিয়াবা বাঢ়ে। সেইটো নিৰ্দিষ্ট মাৰ্কেটৰ ওপৰত ডিপেণ্ড কৰিব। গতিকে বজাৰ যি আমাৰ মাৰ্কেট ইকনমি, সেই মাৰ্কেটৰ ওপৰত ডিপেণ্ড কৰে। এইবিলাক লৈ পেলাই ইলেকশ্যন খেলি আছে, ৰাইজক এনেকৈ কথা কৈ আছে, তাৰ বিষয়ে কি ক'ব? বেলেগ ক'ব লগাটো একো নাই। তেওঁলোকৰ কোনো পৰিকল্পনা নাই। অসমৰ বিভিন্ন ইছ্যুৰ ওপৰত তেওঁলোকৰ কোনো স্পষ্ট দৃষ্টিভংগী, স্পষ্ট দিক নিৰ্দেশনা নাই। তো পুৰণা ৰেকৰ্ড কিছুমান বজাই আছে যে দাম বাঢ়িব। আৰে বস্তুৰ দাম বাঢ়া বা কিছুমান বস্তুৰ দাম বঢ়াটো সদায় বেয়া কথা নহয়। আজি যদি ধানৰ দাম বাঢ়ে, খেতিয়কে ভাল মূল্য পাব নাপায়। সৰিয়হৰ দাম বাঢ়াটো ভাল কথা। গতিকে মূল্য বৃদ্ধি মানে বেয়া কথা নহয়। গতিকে খেতিয়কে উচিত মূল্য পাব লাগে, সেইটোৰ প্ৰতিও আমি দৃষ্টিভংগী ৰাখিব লাগিব। তেওঁলোকৰ কোনো ইছ্যু নাই, তেওঁলোকৰ কোনো পৰিকল্পনা নাই। এনেই ৰাইজক উত্তেজিত কৰি আৱেগিক কৰি পেলাই কিছুমান কথা বতৰা কৈছে, সেইবিলাকত ৰাইজে গ্ৰহণ কৰা নাই কোনো কথা। অসমৰ বিভিন্ন দল সংগঠনে কৈ আছে বিজেপিয়ে অসমৰ খিলঞ্জীয়া যিবোৰ জনজাতিবিলাকক চেছ কৰিছে, আদায় কৰিছে বুলি কৈছে। তাৰ অসমৰ খিলঞ্জীয়া বিভিন্ন জাতি জনগোষ্ঠীক বিজেপি চৰকাৰে অধিকাৰ প্ৰদান কৰিছে। তেওঁলোকক বাহিৰলৈ উলিয়াই আনিছে। সবকা সাথ সবকা বিকাশ নীতিৰে সকলো খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ অধিকাৰ অসমৰ ভিতৰত যদি কোনোবাই প্ৰদান কৰিছে, সাব্যস্ত কৰিছে, এইটো একমাত্ৰ বিজেপিয়ে কৰিছে। আপোনাৰ যদি জয়যুক্ত হয়, আপোনাৰ ফাৰ্ষ্ট কামটো কি? নাই, আমাৰ বহুখিনি আধৰুৱা কাম আছে। আমি ৰাস্তা ঘাট, দলং, আমি ইতিমধ্যে ধেমাজিক আমি পিছপৰা জিলাৰ পৰা এখন উন্নয়নশীল জিলালৈকে ধেমাজিক আমি উন্নত কৰিলোঁ। এতিয়া উন্নয়নশীল জিলাৰ পৰা উন্নত জিলালৈ ধেমাজিক লৈ যাব লাগিব। তাৰ কাৰণে আমি কাম কৰিম। বানপানী মুক্ত অসমৰ লগত বানপানী মুক্ত ধেমাজি কৰাৰ কাৰণে আমি কাম কৰিম। ছাৰ, আপুনি MECৰ পৰা MLA অহাৰ কিবা উদ্দেশ্য ৰিজন আছে? নাই, কোনো ছিক্স চিডিউলৰ কথা কৈ আছিলে আপুনি। আজি বিজেপিৰ অহাৰ পিছত আপুনি ছিক্স চিডিউলৰ কথা কোৱা নাই মিচিং সমাজৰ কাৰণে, এইটো কি ক'ব? চাওক, সেইটো এটা কমিউনিটি অৰ্গেনাইজেশ্যনৰ দাবী আছিল। সেই দাবীক লৈ চৰকাৰৰ লগত আলোচনা হৈছে আৰু আলোচনা চলিছে। আলোচনাৰ জৰিয়তে তাত কিবা মীমাংসা হ'ব। মই ৰাজনীতিটো আজি এটা সময়ত এই উপ আঞ্চলিক ৰাজনীতি দল এটা কৰিছিলোঁ, গণশক্তি। কিন্তু আজি মই সৰ্বভাৰতীয় ৰাজনীতিলৈ আহিছোঁ। এটা বহল পৰিসৰত সমগ্ৰ অসমৰ কাৰণে, সমগ্ৰ ভাৰতবৰ্ষৰ কাৰণে কাম কৰাৰ কাৰণে আমি কাম কৰিবলৈ আহিছোঁ। আপুনি সদায় LP স্কুলত নাথাকে না। LP স্কুলৰ পৰা MA স্কুল, MA স্কুলৰ পৰা হাইস্কুলৰ পৰা কলেজত যাব। মিচিং জাতিক বিক্ৰী কৰিলে বুলি উত্থাপন কৰি আছে, কি ক'ব? এই ভোটৰ ৰিজাল্ট ওলাব নহয় 2 তাৰিখে, সেইদিনা গম পাব কোনে কাক বিক্ৰী কৰিলে।